ফোনপে থাকিলেই আপুনি লাভ কৰিব পাৰিব 10ৰ পৰা 20,000 টকা। কেনেকৈ 10ৰ পৰা 20,000 টকা লাভ কৰিব ফোনপেৰ জৰিয়তে জানিবলৈ চাওক আমাৰ আজিৰ এই সম্পূৰ্ণ প্ৰতিবেদন। দৈনন্দিন জীৱন নিৰ্বাহ কৰিবলৈ প্ৰতিজন ব্যক্তিৰে টকাৰ প্ৰয়োজন। যিকোনো জৰুৰী কামৰ বাবে টকাৰ প্ৰয়োজন হয়, কিন্তু আপোনাৰ হাতত টকা নথকাৰ বাবে আপুনি ঋণ ল'ব লগা হয়। আৰু জৰুৰী অৱস্থাত যেতিয়া কোনো বন্ধু বা আত্মীয়ই ঋণ নিদিয়ে তেতিয়া আপুনি বেংকৰ পৰা ঋণ ল'বৰ বাবে আবেদন কৰিব লগা হয়। এই ক্ষেত্ৰত বেংকৰ পৰা ঋণ ল'বৰ বাবে বহুতো নথিপত্ৰৰ প্ৰয়োজন হয় আৰু নিৰ্দিষ্ট পৰিমাণৰ সুদ দিব লগা হয় বেংকক। গতিকে আজি আমি আপোনালোকক জনাম যে কেনেকৈ আপোনালোকে ফোনপে এপৰ দ্বাৰা বিনামূলীয়া আৰু ঘৰতে বহি ঋণ ল'ব পাৰিব। ফোনপে এপ হৈছে এটা অনলাইন যোগে টকা আদান প্ৰদান কৰাৰ মাধ্যম। এই মাধ্যমৰ সহায়ত অনলাইন যোগে কাৰোবাক টকা পঠিয়াব পাৰি, মোবাইল ৰিচাৰ্জ কৰিব পাৰিব, বিভিন্ন ধৰণৰ বিলছ জমা কৰিব পাৰিব। এই এপৰ জৰিয়তে UPI বিল আদিৰ সুবিধা পাব। ইয়াৰ সহায়ত আপুনি অনলাইন ট্ৰান্সফাৰ কৰাৰ লগতে আপোনাৰ বেংক বেলেন্সো পৰীক্ষা কৰিব পাৰিব। ফোনপে সাধাৰণতে এটা অনলাইন পেমেণ্ট মাধ্যম। ফোনপে এপটোৱে প্ৰত্যক্ষ ঋণ প্ৰদান নকৰে। ইয়াৰ জৰিয়তে আপুনি কেৱল অনলাইন পেমেণ্ট কৰিব পাৰিব। ফোনপেৰ পৰা ঋণ ল'বলৈ আপোনাৰ এটা সুকীয়া এপৰ প্ৰয়োজন হ'ব। ফোনপে এপৰ পৰা ঋণ ল'বলৈ হ'লে আপুনি ফ্লিপকাৰ্ট এপটো ইনষ্টল কৰিব লাগিব বা ফ্লিপকাৰ্টৰ ৱেবছাইটলৈ যাব লাগিব। সম্পূৰ্ণ পদ্ধতি জানিবলৈ চাই থাকক নীলবাগান লাইভ। ফোনপে এপৰ পৰা আপুনি বেংকলৈ নোযোৱাকৈ ঘৰৰ পৰাই অধিক পৰিমাণৰ ধন লাভ কৰিব পাৰিব। এতিয়াৰে পৰা 10,000 পৰা 50,000 টকালৈকে তৎক্ষণাত ঋণ ল'ব পাৰিব আপুনি। ফোনপে লোনৰ সুবিধাসমূহ হ'ল 45 দিনৰ বাবে সুতমুক্ত ঋণৰ সুবিধা লাভ কৰিব পাৰিব। ঘৰতে লোন পাব, কম নথিপত্ৰৰ প্ৰয়োজন। লগতে প্ৰয়োজনীয় অৰ্হতাসমূহ হৈছে ফোনপেৰ পৰা ঋণ লোৱাৰ বাবে যোগ্যতাৰ প্ৰয়োজন। আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব, 18 বছৰৰ পৰা 69 বছৰৰ ভিতৰত হ'ব লাগিব আৰু টকা উপাৰ্জনৰ উপায় থাকিব লাগিব। ফোনপেত যিটো ফোন নম্বৰৰ দ্বাৰা একাউণ্ট বনোৱা হৈছিল সেই নম্বৰেৰে ফ্লিপকাৰ্টত একাউণ্ট বনাব লাগিব। একাউণ্ট তৈয়াৰ কৰাৰ পিছত প্ৰফাইললৈ যাওক আৰু ফ্লিপকাৰ্ট পে লেটাৰ সক্ৰিয় কৰক। ইয়াৰ বাবে আপুনি কিছুমান দস্তাবেজ আপলোড কৰিব লাগিব আৰু তাৰ পাছত আপুনি লোন ল'ব পাৰিব। যদি আপুনি লোন ল'ব বিচাৰিছে তেন্তে এই পদ্ধতিৰ মাধ্যমত ল'ব পাৰিব ফোনপে লোন। নিউজ ডেস্ক ৰিপৰ্ট, নীলবাগান লাইভ।